বিৰোধী অভিযানত এগৰাকী যুৱতী আৰু দুজন যুৱকক আটক কৰা হয়। আটক কৰা যুৱতীগৰাকী হৈছে মায়ে টাৱং আৰু যুৱক দুজন ক্ৰমে অতুল গগৈ আৰু মনোজ শইকীয়া। ধৃত যুৱক যুৱতী কেইগৰাকীৰ জিম্মাৰ পৰা পেঙেৰাবাৰী আৰক্ষী দলটোৱে 4টা প্লাষ্টিকৰ টেমাত ভৰাই অনা 45.68 গ্ৰাম সন্দেহযুক্ত হেৰইন জব্দ কৰিবলৈ সক্ষম হয়। ড্ৰাগছ আদান প্ৰদানৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা AR09B6518 নম্বৰৰ কলা ৰঙৰ বাহনখন ব্যৱহাৰ কৰিছিল। সুদীৰ্ঘকাল এই কুখ্যাত মাফিয়া কেইটাই অবৈধ ৰমৰমীয়া বেহাজ চলাই আছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ। আজি পেঙেৰীৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বকুল ইণ্টিৰ নেতৃত্বত কুখ্যাত মাফিয়া কেইটাক হাতলোকে ধৰিবলৈ সক্ষম হয়। সামগ্ৰী বিভাগে তীব্ৰ অভিযান চলাই আছে আৰু আজি আপোনালোকে এটা অভিযান চলাই সক্ষম হৈছে। আমি পেঙেৰী থানা আৰক্ষীয়ে আমি গোটেই আমাৰ পেঙেৰী অঞ্চলৰ উপৰিও আমি ওচৰে পাজৰে যিমানখিনি পাৰিছোঁ আমি অভিযান আগৰ পৰা চলাই আহিছোঁ আৰু আমি চলাই যাম অবিৰত দিনলৈকে। আজি আমি এটা গোপনীয় তথ্যৰ ভিত্তিত আমাৰ পেঙেৰী ষ্টাফে এটা অভিযান চলাইছিলোঁ আৰু অভিযান কালত এখন গাড়ীত ৰেনল্ট কুইড কাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ হৈছে AR09B6518। এই গাড়ীখনত এগৰাকী মহিলা নাম শ্ৰীমতী মায়া টাৱং আৰু অতুল গগৈ আৰু মনোজ শইকীয়া এই তিনিজন লোকে এই গাড়ীখনত ড্ৰাগছ পেঙেৰী দিশে ডিগবৈ দিশৰ পৰা পেঙেৰী দিশে লৈ আনি থকা অৱস্থাত আমি তেওঁলোকক ধৰিবলৈ সক্ষম হৈছোঁ আৰু আমি 4টা চাবোনৰ কেছৰ আমি ড্ৰাগছ তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছোঁ উক্ত গাড়ীখনৰ পৰা। কিমান পৰিমাণ ড্ৰাগছ প্ৰায় ডিগবৈৰ পৰা বীৰেন্দ্ৰ কোঁৱৰৰ ৰিপৰ্ট জনজাগৰণ লাইভ। Mezakori, a house of Assamese traditional wear and ornament. কাপোৰ বোৱা মেখেলা চাদৰ পাট মুগা বোৱা আৰু অসমীয়া গহনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনা জেইল ৰোড যোৰহাট। যোগাযোগ 9706375472। আহক আমি সকলোৱে দুৰ্গা পূজা উদযাপন কৰোঁ অসমৰ ঐতিহাসিক থলুৱা প্ৰতিষ্ঠান টুকটুকিৰ নতুন নতুন গহনাৰ সৈতে। অসমৰ সকলোতকৈ জনপ্ৰিয় অসমীয়া গহনা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান যি 12টাকৈ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বঁটাৰে বিভূষিত প্ৰতিষ্ঠান টুকটুকি শ্ব'ৰুমলৈ আহক আৰু ক্ৰয় কৰক ন পুৰণি বিভিন্ন অসমীয়া গহনা, লগতে পাব নিজে বিচৰা ডিজাইন। 9টাকৈ বৰ্ষ অতিক্ৰম কৰা টুকটুকিৰ সঠিক মূল্য আৰু 100% শুদ্ধ অসমীয়া গহনাৰ শ্ব'ৰুম আৰু অনলাইনৰ যোগেদিও ভাৰতৰ যিকোনো ঠাইতে ল'ব পাৰিব নিজে বিচৰা যিকোনো ডিজাইনৰ অসমীয়া গহনা কেৱল টুকটুকি। ৰাজমহল ৰেষ্টুৰেণ্টে যোৰহাট তথা অসমবাসী ৰাইজলৈ যাচিছে শাৰদীয় দুৰ্গোৎসৱৰ অফুৰন্ত শুভকামনা। মা দুৰ্গাই আপোনাসমৰ দুখ দুৰ্গতি নাশ কৰি সুখ শান্তি সমৃদ্ধিৰে ভৰাই তোলক। লগতে আহক আমি দুৰ্গোৎসৱৰ সুবিমল আনন্দৰ মাজতে আপোনালোকৰ আতিথ্যৰ বাবে ৰঙে ৰূপে সজাই তুলিছো আমাৰ ৰেষ্টুৰেণ্ট ৰাজমহল। যোৰহাটৰ অভিজাত প্ৰাণকেন্দ্ৰ গড় আলিৰ অভিজাত পূজাস্থলী পদাৰ্পণ কৰিবলৈ আহোঁতে লগতে পদাৰ্পণ কৰক ৰাজমহলত। খন্তেক জিৰণি লৈ সুস্বাদু ব্যঞ্জনেৰে ইণ্ডিয়ান চাইনিজ পাশ্চাত্যৰ স্বাক্ষৰ সুখ সপৰিয়ালে শাৰদীয় মুহূৰ্ত উপভোগ কৰক। ৰাজমহল ৰেষ্টুৰেণ্ট, চেণ্ট্ৰেল বেংকৰ বিপৰীতে গড় আলি, যোৰহাট।